নমস্কাৰ মেথামেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী 1.3 ৰ 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 0.99999 p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা। ইয়াত সংখ্যা আছে 0.99999 এই সংখ্যাটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। প্ৰথমতে আমি সংখ্যাটো লিখি ললো 0.99999 ইয়াতে যিহেতু বাৰে বাৰে 999 ওলাই আছে সেইবাবে এই সংখ্যাটোক আমি এনেকৈ লিখিব পাৰিম 0.9 বাৰ। সংখ্যাটোক আমি ধৰি লম, ধৰা হ'ল সংখ্যাটোক x বুলি ধৰি লম, ধৰা হ'ল x ইকুৱেল 0.9 বাৰ। এতিয়া যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে, এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে 10ৰে পূৰণ কৰিব লাগে, আমি 10ৰে পূৰণ কৰিম। x ইকুৱেল 0.999 তেনেকৈ ৰিপিট হ'ব 9 ... এইটোক আমি 1 নম্বৰ সমীকৰণ দিম। এবাৰ 1 নম্বৰ সমীকৰণটোক 10ৰে পূৰণ কৰিম। যিহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত বাৰ থাকিলে 10 পূৰণ কৰিব লাগে। এই 1 নম্বৰ সমীকৰণটোক 10ৰে পূৰণ কৰিম, ইয়াতো 10 পূৰণ কৰিম, ইয়াতো 10 পূৰণ কৰিম। ইয়াত 10 পূৰণ কৰিলে 10x, ইয়াতে 10 পূৰণ কৰিলে যেহেতু 10ত এটা শূন্য আছে, দশমিক এক ঘৰ পিছুৱাই যাব, 9.999 হ'ব। যিহেতু ইয়াতে দশমিকৰ পিছত 3টা 9 আছে, ইয়াতো আমি 4টা 9 আছে, ইয়াতো আমি 4টা 9 লিখিম, আৰু এটা 9 আমি নিজাকে লিখিম ... এইটোক আমি 2 নম্বৰ সমীকৰণ দিম। এতিয়া 2 নম্বৰ সমীকৰণত দশমিকৰ পিছত 4টা 9 আছে, 1 নম্বৰ সমীকৰণতো দশমিকৰ পিছত 4টা 9 আছে, এনেকৈ চেম থাকিলে 2 - 1 কৰিব পাৰিম। এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণ মাইনাছ কৰোঁ। 2 নম্বৰ সমীকৰণত প্ৰথম আছে 10x মাইনাছ 1 নম্বৰ সমীকৰণত আছে x ইকুৱেল 2 নম্বৰ সমীকৰণত পিছত আছে 9.9999 ... 2ৰ পৰা 1 নম্বৰ সমীকৰণ মাইনাছ কৰিম। 1 নম্বৰ সমীকৰণ আছে 0.9999 ... এতিয়া আমি মাইনাছ কৰিম। 10xৰ পৰা x মাইনাছ কৰিলে হ'ব 9x। এইখিনি যদি আমি মাইনাছ কৰোঁ 9.9999ৰ পৰা 0.9999 মাইনাছ কৰিম। 9ৰ পৰা 9 গ'লে 0, 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 দশমিক আছে দশমিক, 9ৰ পৰা 0 গ'লে 9, দশমিকৰ পিছত 0 থাকিলে নিলিখে, অৰ্থাৎ আমি ইয়াতে লিখিম 9। 9ৰ লগত x যিহেতু পূৰণ হৈ আছে, 9টো সমান চিহ্ন ইফালে গ'লে হৰণ হ'ব, অৰ্থাৎ 9/9। 9ৰে 9ক যদি আমি হৰণ কৰোঁ, একবাৰ যাব। 9 এগুণ 9 বা 9ৰে 9ক কেঞ্চেল কৰিলে একবাৰ যাব। xৰ মান হ'ব 1। এতেকে 0.9 বাৰ মানে ইয়াৰ মান হ'ব 1। এতেকে p/q আৰ্হিত প্ৰকাশ কৰা হ'ল। এতেকে p/q আৰ্হিত প্ৰকাশ কৰা হ'ল। 5 নম্বৰ প্ৰশ্নটোত আছে 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। সূত্ৰৰে আমি একক হৰণ কৰিম। হৰণ কৰাৰ পিছত দশমিকৰ পিছত কেইটা সংখ্যা থাকিব আৰু কেইটা অংক পুনৰাৱৰ্তিত হ'ব সেইটো আমি লিখিব লাগে। আমি সূত্ৰৰে একক হৰণ কৰিম, তাৰপিছত কেইটা অংক বাৰে বাৰে ৰিপিট হয় আমি সেইটো চাম। যদি 10টা হয় 10টা লিখিম, 15টা হ'লে 15টা লিখিম। ইয়াতে কৈছে আটাইতকৈ বেছি কিমানটা অংক থাকিব, আমি হৰণ কৰিলে গম পাম। প্ৰথমতে আমি লিখি ল'লোঁ 1/17। এতিয়া আমি হৰণ কৰিম। 17ৰে 1ক হৰণ কৰিম, হৰণ কৰিলে ইয়াতে কেইটা অংক পুনৰাবৃত্তি ঘটে আমি চাম। হৰণ কৰিবলৈ হ'লে প্ৰথমতে আমি এনেকৈ লিখি ল'লোঁ, বাহিৰত হ'ব 17, ভিতৰত হ'ব 1। 17 দি আমি একক হৰণ কৰিম। যিহেতু 17 দি একক হৰণ নাযায়, সেইবাবে দশমিক দিম। দশমিক দিলে ইয়াতে হ'ব 10। 17ৰে 10কো হৰণ নাযাব, সেইবাবে ওপৰত আমি এটা শূন্য দিম, ইয়াতে আৰু এটা শূন্য হ'ব। এতিয়া 100। 17 কিমান গুণ 100। এইখিনি আমি ভালদৰে জানিবলৈ হ'লে প্ৰথমতে
17ৰ ঘৰৰ অংকটো সংখ্যাকেইটা আমি লিখি লওঁ। 17 এগুণ 17, 17 2 গুণ 34, 17 3 গুণ 51, 17 4 গুণ 68, 17 5 গুণ 85, 17 6 গুণ 102, 17 7 গুণ 119, 17 8 গুণ 136, 17 9 গুণ 153, 17 10 গুণ 170। এতিয়া আমি এইখিনি চাই কৰিলে সহজ হ'ব। 17 কিমান গুণ 100, ইয়াতে আছে 102, 6 দিলে 102, সেইবাবে আমি 5 দিম। 17 5 গুণ 85, 17 5 গুণ 85। এতিয়া আমি মাইনাছ কৰিম। 0 পৰা 5 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াতে 10 আছে, 1 ধাৰ কৰিলে ইয়াতে হ'ব 9, 9ৰ পৰা 8 গ'লে 1, এতিয়া ইয়াতে হ'ল 15, 17ৰে 15 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0 হ'ব। 17 কিমান গুণ 150, আমাক লাগে 150, 9 দিলে 150ৰ বেছি হয়, সেইবাবে আমি 8 দিম। 17 8 গুণ 136, 17 8 গুণ 136। এতিয়া যদি আমি বিয়োগ কৰোঁ, 0 পৰা 6 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 6 গ'লে 4, ইয়াৰ পৰা 1 ধাৰ কৰিলে ইয়াতে থাকিব 4, 4 পৰা 3 গ'লে 1, 1ৰ পৰা 1 গ'লে 0, 17ৰে 14 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0 হ'ব। 17 কিমান গুণ 140, ইয়াতে 140 থকা, 9 দিলে 140ৰ বেছি হয়, সেইবাবে 17 8 গুণ 136 হ'ব। 17 8 গুণ 136। এতিয়া 0 পৰা 6 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 6 গ'লে 4, ইয়াতে 3 পৰা 3 গ'লে 0, 1ৰ পৰা 1 গ'লে 0। এতিয়া 17ৰে 4 ঘৰত নাযায়, যিহেতু ইয়াত দশমিক আছে, অট'মেটিক 0 হ'ব। 17 কিমান গুণ 40, ইয়াতে 40 থকা আছে, 3 দিলে 40ৰ বেছি হয়, সেইবাবে আমি 2 দিম। 17 2 গুণ 34 হ'ব। 17 2 গুণ 34। এতিয়া আমি মাইনাছ কৰোঁ। 0ৰ পৰা 4 মাইনাছ 9, 1 ধাৰ কৰিলে 10 হ'ব, 10ৰ পৰা 4 গ'লে 6, 3 পৰা 3 গ'লে 0, যিহেতু 17ৰে 6 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0। 17 কিমান গুণ 60, ইয়াতে 60 টকা আছে, 68, 4 দিলে 68, আমি 3 দিম। 17 3 গুণ 51। এতিয়া আমি মাইনাছ কৰিম। 0ৰ পৰা 1 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 1 গ'লে 9, 1 ধাৰ কৰিলে ইয়াতে 5 থাকিব, 5ৰ পৰা 5 গ'লে 0, 17ৰে 9 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0 হ'ব। 17 কিমান গুণ 90, ইয়াতে 90 থকা আছে, 6 দিলে 102, 5 হ'ব। 17 5 গুণ 85। এতিয়া 0 পৰা 5 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াতে 8ৰ পৰা 8 গ'লে 0, 17ৰে 5 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0। 17 কিমান গুণ 50, ইয়াতে 50 টকা 51 আছে, অৰ্থাৎ 2 হ'ব। 17 2 গুণ 34। এতিয়া যদি বিয়োগ কৰোঁ, 0 পৰা 4 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 4 গ'লে 6, ইয়াতে 4 থাকিব, 4 পৰা 3 গ'লে 1, 16, 17ৰে 16 ঘৰত নাযায়, দশমিক আছে, অট'মেটিক 0 হ'ব। 160। 17 কিমান গুণ 160, 160 টকা, ইয়াতে 10 দিলে 170, 9 হ'ব। 17 9 গুণ 153। এতিয়া যদি আমি মাইনাছ কৰোঁ, 0ৰ পৰা 3 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 3 গ'লে ইয়াতে হ'ব 7, 1 ধাৰ কৰিলে ইয়াতে থাকিব 5, 5ৰ পৰা 5 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, যিহেতু 17 দি 7ক হৰণ নাযায়, 17ৰে 7ক হৰণ নাযায়, দশমিক আছে, দশমিক থাকিলে অট'মেটিক 0। এতিয়া হ'ল 70। 17 কিমান গুণ 70, ইফালে যদি আমি চাওঁ 70, 5 দিলে 85 বেছি হয়, 4 হ'ব। 17 4 গুণ 68। এতিয়া আমি বিয়োগ কৰোঁ। 0ৰ পৰা 8 বিয়োগ নহয়, ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 8 গ'লে ইয়াতে হ'ব 2, ইয়াতে 6, 6ৰ পৰা 6 গ'লে 0, যিহেতু 17ৰে 2 ঘৰত নাযায়, ওপৰত দশমিক আছে, দশমিক থাকিলে অট'মেটিক 0 হ'ব। ইয়াতে হ'ব 20। 17 কিমান গুণ 20, ইয়াতে যদি আমি চাওঁ, 17 এগুণ 17 হ'ব, কাৰণ 2 দিলে 20ৰ বেছি হয়। 17 এগুণ 17। এতিয়া যদি আমি মাইনাছ কৰোঁ, 0ৰ পৰা 7 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 7 গ'লে 3, ইয়াতে থাকিব 1, 1ৰ পৰা 1 গ'লে 0। এবাৰ 17ৰে 3ক হৰণ নাযায়, ওপৰত দশমিক আছে, দশমিক থাকিলে অট'মেটিক 0 হ'ব। আকৌ 30। 17 কিমান গুণ 30, 2 দিলে 34 হয়, সেইবাবে আমি 17 এগুণ 17 কৰিম। আকৌ এবাৰ 17 এগুণ
17। যদি আমি মাইনাছ কৰোঁ 1 ধাৰ কৰিলে 10, 10ৰ পৰা 7 গ'লে 3, ইয়াত থাকিব 2, 2ৰ পৰা 1 গ'লে 1, 17ৰে 13 হৰণ নাযায়, ওপৰত দশমিক আছে, ওপৰত এইটোত দশমিক আছে, দশমিক থাকিলে অট'মেটিক 0 হয়, ইয়াতে আৰু এটা 0 হ'ব 130। এবাৰ আমি চাম 17 কিমান গুণ 130, ইয়াতে 130 থকা এইটো আছে 136, 8 দিলে 136 হয়, সেইবাবে আমি 7 দিম, 17 7 গুণ 119, 17 7 গুণ 119। এতিয়া যদি আমি বিয়োগ কৰোঁ 0ৰ পৰা 9 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 9 গ'লে 1, ইয়াতে 2 থাকিব, 2ৰ পৰা 1 গ'লে 1, 11, 17ৰে 11 হৰণ নাযায়, ওপৰত দশমিক আছে, অট'মেটিক 0 হ'ব, ওপৰত দশমিক থকাৰ কাৰণে এইটো দশমিক থকাৰ কাৰণে অট'মেটিক 0 হ'ব। 110, 17 কিমান গুণ 110, ইয়াতে আমি যদি চাওঁ 110, 17 7 গুণ 119, এইটো হ'ব 17 6 গুণ 102, 17 6 গুণ 102। এতিয়া যদি আমি বিয়োগ কৰোঁ 0ৰ পৰা 2 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 2 গ'লে 8, ইয়াতে 1 আছে, 1টো ইয়াতে ধাৰ কৰিছিলোঁ, ইয়াতে 0 থাকিব, 0ৰ পৰা 0 গ'লে 0, 1ৰ পৰা 1 গ'লে 0 হ'ব, আগত 0 থাকিলে নিলিখে। এতিয়া 8, 17ৰে 8 হৰণ নাযায়, ওপৰত দশমিক আছে, দশমিক থাকিলে অট'মেটিক 0 হ'ব। এবাৰ 17 কিমান গুণ 80, 80 থকা আছে, 17 5 গুণ 85, 17 4 দিম, 17 4 গুণ 68, 17 4 গুণ ওপৰত 4 হ'ব, 17 4 গুণ হ'ব 68। এতিয়া যদি আমি বিয়োগ কৰোঁ 10ৰ 0ৰ পৰা 8 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 8 গ'লে 2, ইয়াতে থাকিব 1 ধাৰ কৰিলে 7, 7ৰ পৰা 6 গ'লে 1, 12, 17ৰে 12 হৰণ নাযায়, ওপৰত দশমিক আছে, দশমিক থাকিলে এইটো দশমিক থাকিলে অট'মেটিক 0 হ'ব। এতিয়া হ'ল 120, 17 কিমান গুণ 120, ইয়াতে 120 থকা 17 7 গুণ 119, সেইবাবে 7 দিওঁ, 17 7 গুণ হ'ব 119, 119। এতিয়া যদি আমি বিয়োগ কৰোঁ 0ৰ পৰা 9 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 9 গ'লে 1, ইয়াতে থাকিব 1, 1ৰ পৰা 1 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, এতিয়া ইয়াতে আছে 1, 17 দি একক হৰণ নাযায়, ওপৰত দশমিক আছে, দশমিক থাকিলে অট'মেটিক হ'ব 0। এইবাৰ 17 দি 10কো হৰণ নাযায়, সেইবাবে ওপৰত আমি এটা 0 দিম, 0 দিয়াৰ লগে লগে তলতো এটা 0 হ'ব। এতিয়া 100 হ'ল, 17 কিমান গুণ 100, 17ৰ লগত কি পূৰণ কৰিলে আমি 100 পাম, ইয়াতে 100 থকা আছে, 6 দিলে 102, 5 হ'ব, 17 5 গুণ 85, 17 5 গুণ ইয়াতে হ'ব 85। এতিয়া যদি আমি মাইনাছ কৰোঁ 0ৰ পৰা 5 নাযায়, 1 ধাৰ কৰিলে 10, 10ৰ পৰা 5 গ'লে 5, ইয়াতে 10 আছে, 1 ধাৰ কৰিলে ইয়াতে 9 থাকিব, 9ৰ পৰা 8 গ'লে 1, এতিয়া হ'ল 15, 17 দি 15 হৰণ নাযায়, এইটো আছে 17, 17 দি 15 হৰণ নাযায়, দশমিক আছে, দশমিক থকাৰ কাৰণে আকৌ 0 হ'ব, এইবাৰ হ'ল 150, 17 কিমান গুণ 150, যদি ইয়াতে আমি 150 চাওঁ, 9 দিলে বেছি হয় 8 হ'ব, 17 8 গুণ 136 হ'ব, 17 8 গুণ 136। এতিয়া যদি আমি ওপৰত চাওঁ, ইয়াতে 0588235294117647, ইয়াতে আছে 058, ইয়াতে ওলাই আছে 058, অৰ্থাৎ ইয়াতে 058, এইটো 058, তাৰপিছত 8 ওলাব, 2 ওলাব, 3 ওলাব, 5 ওলাব, তেনেকৈ গৈ থাকিব, সেইবাবে এনচাৰটো আমি এইখিনিলৈকে লিখোঁ। ইয়াৰ যদি আমি হৰণ কৰোঁ, ইয়াৰ মান আমি পাম 0.588, যিহেতু ইয়াত জাগা নহয় তলত লিখোঁ 23529411767 লগত আকৌ ইয়াতে পইণ্ট আছিল, পইণ্টৰ আগত একো নাই মানে 0 দিলোঁ, 0.05 হ'ব, অৰ্থাৎ ইয়াতে হ'ব 0.05 ইকুৱেল দি 0.058823529411767, আকৌ হ'ব 058, এইটো 058 তেনেকৈ গৈ থাকিব, 05 0 ওলাব, 5 ওলাব, 8 ওলাব, 058 এনেকৈ আমি ডট ডট দিম, এইটো ওলাই থাকিব, অৰ্থাৎ ইয়াতে যদি আমি এনচাৰটো চাওঁ এনেকৈ হ'ব 0.058823529411767
আকৌ এইখিনি ৰিপিট হ'ব 0588235294117647 এনেকৈ ৰিপিট হ'ব। সেইকাৰণে ইয়াৰ ওপৰত আমি বাৰ দিব পাৰিম। অৰ্থাৎ এই ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটাই বাৰে বাৰে পুনৰাবৃত্তি ঘটি থাকিব, বাৰে বাৰে ৰিপিট হ'ব। এতিয়া প্ৰশ্নটো আমাক সুধিছিল পুনৰাবৃত্তি গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব, অৰ্থাৎ কিমানটা অংক পুনৰাবৰ্তিত হ'ব। ইয়াতে আমি লিখি 12 থকা মানে পুনৰাবৃত্তি ঘটা। ইয়াৰ ভিতৰত কেইটা নাম্বাৰ আছে সিমানটা নাম্বাৰ পুনৰাবৃত্তি ঘটিব। এতিয়া আমি গণো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এতেকে 16টা অংক পুনৰাবৃত্তি হ'ব। এতেকে 16টা অংক এতেকে 16টা অংক পুনৰাবৰ্তিত হ'ব। ইয়াতে 16টা অংক থাকিব আৰু 16টা অংক পুনৰাবৃত্তি হ'ব।